Hello everyone, SENEHIৰ অফিচিয়েল পেজলৈ সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টোত মই লৈ আহিছো বিৰাট ধুনীয়া এজোৰ মিক্স পাটৰ কাপোৰ। প্ৰথমতে কাপোৰজৰ কালাৰটো চাওকচোন, বিৰাট ধুনীয়া হয় কালাৰটো। এজোৰ চাওকচোন আৰু লগতে মই ইয়াৰ আঁচলটো দেখুৱাই দিছো। এইটো হৈছে ইয়াৰ আঁচলটো। এইটো আঁচলটো পিংক আৰু গ্ৰীনত মিনা কৰোৱা আছে, লগতে গোল্ডেন গুনাৰ আছে। চাওকচোন এইটো আঁচলটো আৰু লগতে এইফালে এইখিনি হৈছে ইয়াৰ পটিখিনি। এইখিনি হৈছে চাদৰৰ পটিখিনি। কাপোৰযোৰ বিৰাট ধুনীয়া হয়, বিশেষকৈ কালাৰটো একদমেই ধুনীয়া হয় আৰু কাপোৰটো বিৰাট ধুনীয়া হয়, পিন্ধিবলৈ একদম আৰাম হয়। আৰু মই ইয়াৰ মেখেলাখন দেখুৱাই আছো। এইখন হৈছে ইয়াৰ মেখেলাখন। মই ভালকৈ দেখুৱাই দিছো। মেখেলাখনতো একদম ওপৰলৈকে ফুল আছে, হেভি হয়। এইখন হৈছে ইয়াৰ মেখেলাখন, এনেকৈ আহিব। এয়া একদম ওপৰলৈকে ফুলটো আছে, মই ভালকৈ দেখুৱাই দিছো এইখন মেখেলাখন। আৰু লগতে মই ইয়াৰ ব্লাউজৰ পিচটো দেখুৱাই দিছো। এইটো হৈছে ইয়াৰ ব্লাউজৰ পিচটো। এইটো হৈছে ইয়াৰ ব্লাউজৰ পিচটো। মই অকণমান ওচৰৰ পৰা দেখুৱাই দিছো। এইটো হৈছে ব্লাউজৰ পিচটো আৰু বিৰাট ধুনীয়া হয়, বিশেষকৈ কালাৰটোৰ মোৰ বিৰাট পছন্দ হৈছে কাপোৰযোৰৰ। এনেকৈ ৰেড কালাৰ ব্লাউজৰ লগতো পিন্ধিব পাৰে বা ইয়াৰ ব্লাউজটোৰ লগতো পিন্ধিব পাৰে, বিৰাট ধুনীয়া লাগিব। আৰু যদিহে আমাক অৰ্ডাৰ কৰিব বিচাৰে, একদম কম দামত বৰ্তমান আমাৰ ইয়াত কাপোৰবোৰ দি থকা হৈছে। আমাক কণ্টেক্ট কৰিব পাৰে, আমাৰ কণ্টেক্ট নাম্বাৰটো স্ক্ৰীনতে দিয়া আছে। ধন্যবাদ।